সকল পোনপ্ৰথমে আপোনালোকক ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভেচ্ছা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে। আৰু আশা কৰোঁ মেজি তলত আপোনালোকে সকলোৱে মিলিজুলি ভালকৈ এটা ভোজ ভাত খাব, তাকে আশা কৰিলোঁ। মই এতিয়া এটা পৰিৱেশ দেখুৱাম। এইটো মই আছোঁ আজি আপোনাৰ বগীবিল যোৱা ৰাস্তাত। মই এতিয়া ৰাস্তাত আছোঁ, বগীবিল যোৱা ৰাস্তাত, মানে কোলাজানৰ পৰা অকণমান দূৰত। ইয়াৰ পৰা বগীবিল দলংখন ইমান দূৰ নহয়, অকণমান দূৰ গ'লেই ইয়াৰ পৰা বগীবিল দলং পাই যাব। আৰু মই এতিয়া পৰিৱেশ এটা দেখাইছোঁ, এইটো চাওক। পৰিৱেশটো ইয়াত এটা ভাৰত পেট্ৰলিয়ামৰ এটা তেল ডিপু আছে। ডিপুটো আপোনালোকে দেখিছে। এই ডিপুটো ইয়াত মানে পাৰ্ক এটা বনাই থৈছে বৰ সুন্দৰকৈ। সুন্দৰটো পাৰ্ক এয়া চাৰিওফালে আপোনালোকে চাওক। এইটো ৰাস্তাৰ কিনাৰতে, এইটো বগীবিল যোৱা ৰাস্তা হয়। এয়া এইটো বগীবিল যোৱা ৰাস্তা। ধুনীয়া, একদম ধুনীয়াকৈ একদম পৰিৱেশ, ধুনীয়া এটা পৰিৱেশ ইয়াতে। এইয়া আপোনালোকে দেখিছে। ইয়াৰ পৰা অলপমান দূৰ গ'লেই আপোনাৰ বগীবিল দলংখন পাই যাম। আৰু মই এতিয়া বগীবিল দলঙলৈ নাযাওঁ, মই ইয়াৰ পৰা ঘূৰিম হ'ব। সেইকাৰণে মই বগীবিল আপোনালোকক আজি নেদেখাওঁ, মানে আপোনালোকক আগতো দেখাইছোঁ বগীবিল দলং। আজি দেখুৱাব নোৱাৰিম। এতিয়া ইয়াত ধুনীয়াকৈ এটা আই লাভ বগীবিল বুলি লিখা আছে, বগীবিল। আপোনালোকে এনেকৈ উল্টাকৈ আপোনালোকে দেখি চাওক। উল্টা হৈ আছে, অলপ কেমেৰাটো উল্টা হৈ গৈছে। নদীও এখন আছে আপোনাৰ ইয়াত, একদম সুন্দৰ, একদম বগীবিল যোৱা ৰাস্তা একদম মাজত আছোঁ মই, মাজত। এইটো গতিকে পৰিৱেশটো দেখুৱাই আছোঁ আপোনালোকক। সুন্দৰ এটা পৰিৱেশ। কেনেকৈ লাগিছে আপোনালোকে কমেণ্টত জনাব দেই। আৰু জেগাবিলাক কেনেকৈ লাগিছে সেইটো আপোনালোকে জনাব, কমেণ্ট কৰিব। যদি ভাল লাগে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। পৰিৱেশ সুন্দৰ এটা পৰিৱেশ, একদম সুন্দৰ এটা পৰিৱেশ আপোনালোকে ইয়াত দেখিছে। গাড়ীবোৰ গৈ আছে ধুনীয়াকৈ। গাড়ী ইফালে ইটো ছাইডেও দেখাইছোঁ আপোনালোকক। এইটো ৰাস্তাটো আপোনালোকে দেখিছে। অকণমান ইয়াৰ পৰা অকণমান গ'লেই আৰু আপোনাৰ বগীবিল দলংখন পাই যাব। ধন্যবাদ, আজিলৈ আহিলোঁ।